দাদা অঁ ফেনাইল হ'ব নেকি? হৈ আছে দাদা কোনটো লাগিব একদম কাৰা যে দিয়াৰ লগে লগে সাপ যাতে পলায়। তেন্তে দাদা আপুনি এইটো লওক খুব ধুনীয়া ফেনাইল দিয়াৰ লগে লগে সাপ পলাই পতম। সঁচাকৈ ঘৰত সাপ সোমালে ফেনাইল মাৰিব লাগেনে? আহক আজি এই ভিডিঅ'টোত এই সম্পৰ্কে আলোচনা কৰোঁ। নমস্কাৰ বন্ধুসকল, মই মানস, আপোনালোকে চাই আছে ছেভ ৱাইল্ড লাইফ। এতিয়া মেইন প্ৰশ্নটো হ'ল যে ঘৰত সাপ সোমালে ফেনাইল মাৰিব লাগে নে নালাগে? আচলতে ঘৰত সাপ সোমালে ফেনাইল মাৰিব নালাগে। তাৰ অনেক কাৰণ আছে, তাৰ ভিতৰত 3টা কাৰণ মই আপোনালোকৰ আগত ক'বলৈ আহিছোঁ। আৰু সেই 3টা কাৰণৰ প্ৰথম কাৰণটো হৈছে সাপে ফেনাইলৰ গোন্ধ সহিব নোৱাৰি ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই নাযায়। তাৰ ওলোটাকৈ সাপে ঘৰৰ বেছি ছেফ জেগালৈহে সোমাই গৈ থাকে। সেইটো হৈছে প্ৰথম কাৰণ। 2 নম্বৰ কাৰণটো হৈছে সাপৰ চেন্স অৰ্গেনটো হৈছে বহুত বেছি চেঞ্চিটিভ, অৰ্থাৎ সাপে যিকেইটা অৰ্গেনৰ সহায়ত চিকাৰ কৰে, অৰ্থাৎ মেইনলি সাপে চিকাৰ কৰে গোন্ধৰ সহায়ত। আৰু বহুত বেছি কাঢ়া গোন্ধ এটা যেতিয়া সি পায় তেতিয়া সেই চেন্স অৰ্গেনটো লাহে লাহে কাম নকৰা হৈ যায় আৰু সি চিকাৰ কৰিব নোৱাৰি লাহে লাহে সি মৃত্যুমুখত পৰি যায়গৈ সাপটো। 3 নম্বৰ কাৰণটো হৈছে ফেনাইল বা তেনেকুৱা ধৰণৰ অন্যান্য কেমিকেলবিলাকৰ কাৰণে ৰেস্কিউৰ ক্ষেত্ৰতো এজন ৰেস্কিউৰ বহুত অসুবিধাৰ সন্মুখীন হয়। যেনে সেইবিলাক কেমিকেল ৰেস্কিউ কৰা ইকুইপমেণ্টবিলাকত লাগে, বিশেষকৈ সাপ ৰেস্কিউ কৰিবলৈ যাওঁতে যিটো বেগ লৈ যোৱা হয় সেই বেগটোত লাগে, আৰু সেই বেগটোত অন্য সাপ আকৌ সি ৰেস্কিউৱাৰজনে ৰেস্কিউ কৰি তাত ৰাখিব নোৱাৰা হয় বা সাপ নোসোমায়ো। তেনেকুৱা ক্ষেত্ৰত ৰেস্কিউ মিছনতো বহুত বেছি সমস্যা হোৱা দেখা যায়। এই 3টা হৈছে মেইন কাৰণ যাৰ কাৰণে ফেনাইল ব্যৱহাৰ মানুহে কৰিব নালাগে সাপ এটা ঘৰত সোমালে। এতিয়া হয়তো আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহিছে যে ফেনাইল জাতীয় বস্তুবিলাক ব্যৱহাৰ কৰিব নালাগে নেকি? লাগে, কিন্তু সাপ এটা ঘৰত সোমোৱাৰ পিছত নহয়। সাপ এটা ঘৰত নোসোমাবৰ বাবে ফেনাইল বা অন্যান্য কেমিকেল জাতীয় বস্তুবিলাক ব্যৱহাৰ কৰক। সদায় পুৱা গধূলি ফেনাইল বা এনেকুৱা ধৰণৰ যিবিলাক কেমিকেল থকা বস্তু আছে এইবিলাক পুৱা গধূলি সদায় ঘৰৰ চাৰিওফালে দিয়ক, যাতে বেলেগ নিগনি ভেকুলী এনেকুৱা ধৰণৰ বস্তুবিলাক যাতে নাহে। আৰু সেইবিলাক বস্তু যেতিয়া ঘৰত নোসোমায় তেতিয়া আপোনাৰ ঘৰত সাপো নোসোমায়। ইয়াৰ পিছতো যদি কিবা কাৰণে আপোনালোকৰ ঘৰত সাপ সোমায় তেতিয়াহ'লে কি কৰিব লাগে এই সম্পৰ্কে ভিডিঅ' বনোৱা আছে, তাৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰক, যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰক। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।